নমস্কাৰ বন্ধুসকল, আজি আমি জানিম অনলাইন আধাৰ কাৰ্ড মোবাইলৰ জৰিয়তে কেনেকৈ ডাউনলোড কৰিব পাৰি। তাৰ বাবে আমি যাব লাগিব গুগল ক্ৰমলৈকে। গুগল ক্ৰমত গৈ আমি এটি ৱেবছাইট খুলিব লাগিব। uidai.gov.in তাত গৈ এটা অপশ্যন পাম ডাউনলোড আধাৰ। ডাউনলোড আধাৰ ক্লিক কৰি দিওঁ। ডাউনলোড আধাৰ ক্লিক কৰাৰ পিছত এই পেজটো খোল খাব। ইয়াত দেখিছে আই হেভ আধাৰ। যদি আধাৰ নম্বৰটো পাইছে আধাৰত ক্লিক কৰিব, আৰু যদি আধাৰ পোৱা নাই তেতিয়াহ'লে আধাৰ নম্বৰটো পোৱা নাই তেতিয়াহ'লে আপোনালোকে এনৰলমেণ্ট আইডিত ক্লিক কৰি এনৰলমেণ্ট আইডিৰ জৰিয়তে আপোনালোকে আপোনালোকৰ আধাৰ কাৰ্ডখন ডাউনলোড কৰিব পাৰিব। তাৰপিছত নেক্সট অপশ্যনটো আছে চিলেক্ট ইয়ৰ প্ৰিফাৰেঞ্চ। ইয়াত সদায় ৰেগুলাৰ আধাৰত ক্লিক কৰিব। ৰেগুলাৰ আধাৰ ক্লিক কৰি এতিয়া আপোনালোকে এনৰলমেণ্ট আইডিটো এণ্টাৰ কৰিব লাগিব। এনৰলমেণ্ট আইডিটো এণ্টাৰ কৰোঁতে মনত ৰাখিব যে এনৰলমেণ্ট আইডিটো বেলেগত লিখি সেই নম্বৰখিনি কপি কৰি আনি ইয়াত পেষ্ট কৰিব লাগিব। চ' আমি বেলেগত লিখি আনি ইয়াত পেষ্ট কৰি দিওঁ। পেষ্ট কৰোঁতে এইখিনি চিলেক্ট অল কৰি লৈ পেষ্ট কৰিব। নেক্সট এতিয়া ডেটাৰ টাইমটো কপি কৰি আনো। ঠিক আগৰ দৰে এইখিনি চিলেক্ট অল কৰি ল'ব। চিলেক্ট অল কৰি লৈহে ইয়াত পেষ্ট কৰিব। নেক্সট এতিয়া নামটো লিখক। ইয়াত পিন কোডটো লিখিব লাগিব। পিন কোডটো আগৰ দৰে কপি পেষ্ট কৰিব লাগিব। চ' কপি কৰি লৈ আহোঁ। কপি ইয়াত পেষ্ট। চিলেক্ট অল কৰি ল'ব, পেষ্ট। নেক্সট আহিলে চিকিউৰিটি কোড। এই কোডটো ইয়াত এণ্টাৰ কৰিব লাগিব। এণ্টাৰ কৰি এতিয়া ৰিকুৱেষ্ট OTP-ত ক্লিক কৰি দিয়ক। আই এগ্ৰী। এতিয়া কনফাৰ্মত ক্লিক কৰি দিয়ক। আকৌ আপোনালোকে OTP-টো অন্য জেগাত লিখি ইয়াত পেষ্ট কৰিব লাগিব। এই সাৰ্ভেখিনি আপোনালোকে টিক মাৰ্ক কৰি ডাউনলোড ক্লিক কৰক। ডাউনলোড হৈ আছে। আপোনালোকৰ আধাৰ কাৰ্ড ডাউনলোড হৈ গ'ল। এতিয়া মনত ৰাখিব এই যিটো ফাইল PDF ফাইল আপোনালোকৰ ডাউনলোড হৈছে, এই PDF ফাইলটো
পাছৱৰ্ড প্ৰটেক্টেড। চ' পাছৱৰ্ডটো কি হ'ব? পাছৱৰ্ডটো হ'ব আপোনাৰ নামৰ প্ৰথম 4টা লেটাৰ। যদি আপোনাৰ নামটো হয় ৰমেন, তেতিয়াহ'লে প্ৰথম 4টা লেটাৰ হ'ব আৰু আপোনাৰ জন্ম চনটো কেপিটেল লেটাৰত লিখিব লাগিব। আপোনাৰ নামৰ প্ৰথম 4টা আখৰ। চ' আপোনাৰ আধাৰ কাৰ্ড ডাউনলোড হৈ গ'ল। চ' ধন্যবাদ বন্ধুসকল। যদি মোৰ ভিডিঅ'টো চাই আপোনালোকে ভাল পাইছে, প্লিজ লাইক কৰিব, কমেণ্ট কৰিব আৰু আপোনালোকৰ বন্ধুসকলৰ সৈতে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু এটা অনুৰোধ, যিসকলে মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰিব আৰু লগতে বেল আইকনটো দবাবলৈ নাপাহৰিব। ধন্যবাদ।